যোৰহাটৰ মৰিয়নিৰ মুককচাং কৰালীৰ পথত নিৰ্মাণ হ'ব লগা ৰেলৱে উৰণীয়া সেতুৰ শিলান্যাস কৰে মন্ত্ৰী অজন্তা নেওগে। যোৰহাট জিলাত আজি তৃতীয়খন উৰণীয়া সেতুৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী অজন্তা নেওগে। যোৰহাট জিলাৰ মৰিয়নিৰ মুককচাং পথ চিনামৰাত নিৰ্মাণ হ'ব লগা ৰেলৱে উৰণীয়া সেতুৰ আধাৰশিলা স্থাপন কৰে। উল্লেখযোগ্য যে যোৰহাটবাসী ৰাইজে দীৰ্ঘদিন ধৰি ভুগি থকা যান-জঁটৰ সমস্যা দূৰ কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰে। এই উৰণীয়া সেতুখনৰ দৈৰ্ঘ্য 545.55 মিটাৰ আৰু প্ৰস্থ 1200 মিটাৰ। এই সেতুখনৰ নিৰ্মাণৰ বাবদ খৰচ হ'ব লগা অনুমোদিত ধন 64.4396 কোটি টকা। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া 16 আগষ্টত যোৰহাটলৈ আহিছিলে তেতিয়াই এই ঘোষণাটো কৰি থৈ গৈছিল যে ইয়াত চিনামৰাত আমাৰ আৰবিখন হ'ব আৰু আমি সঁচাকৈ ভাল পাইছোঁ যে 64 কৰোৰে এই আৰবিখন হ'ব। ইয়াত সকলোখিনি আছে, লেণ্ড একুইজিশ্যনৰ পৰা ইয়াত সকলো চিভিল কনষ্ট্ৰাকশ্যন গোটেইখিনি ইয়াত এই পুঁজিতে সোমাই আছে। এইটো 50-50 বেচিছত হ'ব। 50% ৰেলৱে দিব আৰু 50% ৰাজ্য চৰকাৰে দিব। কণ্ট্ৰেক্টৰ ইতিমধ্যে এলটমেণ্ট হৈ গৈছে। মই আপোনালোকৰ জৰিয়তে গোলাঘাটবাসী যোৰহাটবাসী চিনামৰা অঞ্চলৰ সকলোলৈকে মই আহ্বান জনাইছোঁ যে এই কামটোত তেওঁলোকে সহযোগিতা কৰক যাতে সময়মতে এই কামটো আমি সম্পূৰ্ণ কৰিব পাৰোঁ। আমি আঢ়ৈ বছৰ এনে ইয়াত কনষ্ট্ৰাকশ্যন পিৰিয়ড আছে। আমি কৈছোঁ বিফ'ৰ টাইমে হৈ যাব। এই ৰেলৱেৰ গোটেই প্ৰক্ৰিয়াটোৰ ক্ষেত্ৰত কেতিয়াবা জখৰতা আহে তেওঁলোকৰ পৰা পাৰ্মিশ্যন লোৱা, এই ক্ষেত্ৰত এইখন ব্ৰিজৰ তেনেকুৱা ধৰণৰ ইয়াততো এতিয়াতো মানে মই দেখিছোঁ যে আমি যি আৰবি আগতে কৰিছে যোৱা সময়ছোৱা 2 বছৰত মানে সিদিনাখন দেখিলোঁ যে আমি নলবাৰী চহৰতো আৰবি এখন হৈ গ'ল। গতিকে এতিয়া ৰেলৱেৰ লগত চৰকাৰৰ যিটো কমিউনিকেশ্যন সেইটো সম্পূৰ্ণ সুন্দৰভাৱে চলি আছে আৰু যিটো লেণ্ড একুইজিশ্যন আছে তাত আমি আশা কৰিছোঁ যে এই অঞ্চলৰ স্থানীয় ৰাইজে আমাক সহযোগিতা কৰক আৰু মানে সময়ৰ আগতেই আমি আৰবিখন কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। আপোনাৰ পাওঁতে এটা কথা সুধিত হৈছে আয়ুক্তৰ কাৰ্যালয়টো এই প্ৰক্ৰিয়াটো কেতিয়া মানৰ পৰা আৰম্ভ হ'ব? এই গোটেই প্ৰক্ৰিয়াটো মানে কনষ্ট্ৰাকশ্যনৰ প্ৰধান প্ৰক্ৰিয়া আয়ুক্ত কাম ডিচি অফিচৰ কামটো চলি আছে, আৰম্ভ হৈ গৈছে সুন্দৰভাৱে ডিচি অফিচৰ কাম চলি আছে। খালি আমি কৈছিলোঁ যে ডিচি অফিচটো এক্সিষ্টিং জেগাত ডিচি অফিচতে চলি আছে, নতুন ডিচি অফিচৰ কাম চলি আছে। শ্ৰীনামৰাৰ পৰা কল্যাণী গগৈৰ ৰিপৰ্ট, জনসাধাৰণ অসম 24x7।